আমাৰ সোণৰ অসম ধ্বংস হ'বলৈ আৰু বেছি দিন নালাগে। আমাৰ সোণৰ অসম মোটামুটি আধা আধি গৈ আছে, নামত অসম হৈ আছে, আৰু এই আধাখিনিও এই ধ্বংস হ'বলৈ আৰু বেছি দিন নালাগে। সেইকাৰণে আমাৰ অসমত আজি যেনেকৈ ধৰি লওক যেনেকুৱা এটা গতি চলি আছে, হিন্দু মুছলিম বিহাৰী বঙালী কিবা হাবি জাবি অগৰম পগৰম এইবিলাক চলি আছে। আজি ধৰি লওক কোনোটো জাতিয়ে আমাৰ অসমখন গঢ়ি উঠা নাই, কোনোটো জাতিয়ে ধৰি লওক আমাৰ অসমখন বনোৱা নাই। আৰু আমাৰ এই অসমত যি জাতি মাটি এইবিলাক আছে, আমাৰ কোনোখন চৰকাৰে কোনোখন মেজিষ্ট্ৰেটে ক'ব নোৱাৰে যে আমাৰ এই অসমৰ এই মাটিখিনি যে আমাৰ বাপে গঢ়াইছিলে বা আমাৰ বাপে বনাইছিলে। গতিকে সেনেকুৱা এটা কোনো